গাইজ, মই ভাত খাই আছিলোঁ। ভাত খাই থাকোঁতে ফোন এটা আহিলে, মোৰ কাকাই ফোন কৰিছিলে আৰু বৰ দুখৰ খবৰ এটা জনালে কাকাই। মানে আমাৰ জুবিন গাৰ্গ দা ঢুকালে বুলি ক'লে তেওঁ। মই শ্বকড হৈ গ'লোঁ একদম। কি হ'ল, কেনেকৈ ঢুকালে? তাৰপিছত তাৰো বহুত বেয়া লাগিছে, সি কথা ক'বই পৰা নাই বেচেৰা। বহুত ভাল পাইছিলে এই জুবিন গাৰ্গক। তাৰপিছত তেওঁ ক'লে আৰু কৈছে ছিংগাপুৰত স্কুবা ডাইভিং কৰিবলৈ গৈ পানীত পৰি ঢুকালে তেওঁ। বহুত দুখ লাগিছে কথাটো শুনি, একদম শ্বকড হৈ গ'লোঁ মই খবৰটো গম পাই। আমাৰ সকলোৰে মৰমৰ জুবিন দা বৰ মৰমৰ আছিলে। সেনেকুৱা মানুহ নোলাবই। বহুত ভাল লাগিছিলে, তেওঁক বহুত ভাল পাইছিলোঁ আমি, সকলোৱে ভাল পাইছিলে। সকলোৱে তেওঁৰ খবৰটো পাই চাগে বহুত শ্বকড হৈ গৈছে। ময়ে শ্বকড হৈ গৈছোঁ বহুত। বিশ্বাসেই কৰিব পৰা নাই যে জুবিন দা নাই বুলি। কি ক'ম আৰু।